Hey guys, welcome back to my YouTube channel. Right for life হলো আপোনালোক সকলো স্বাগতম জনাইছো। আমি আজি গৈছো শিলং চেৰাপুঞ্জী। গতিকে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু দুটা লোক আহি আছে, আহি পোৱা নাই বৰ্তমানলৈকে, ৰখি আছো ইয়াতে এনেদৰে। এইখিনি হ'ল আমিন গাঁও। দে আৰু ৰখি আছো আৰু আহি থকালৈকে। ঐ আহি গ'ল আমাৰ লোক, এই চাৰিহাটালৈকে। কিবা কৈছা? টেঙা থাকেই আৰু আনে কিন্তু কিবা গাইছ আমি ইয়াতে ৰখছো ৰ অলপমান। এইটো মিলন দা, এইটো হিৰক কাচোন, এইটো ইয়াতে বৰা পানী চৰা পানী আছে নেকি এইখিনিতে। জোৰ আৰু মোৰতো কৰি ল'লো, লৈ কিনে আমি এতিয়া আকৌ ৰাইডটো ষ্টাৰ্ট কৰিম। হিৰক কিবা এটা নকওঁ কিয়া। ভাৰত পেট্ৰলিয়াম এই লওঁ কিবা কওঁ। ধোৱা কলা জেগা পোৱাই নাই তো নহয় তাতে, বহুত দূৰ আছে আৰু খালি চব পাহাৰ 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 পাহাৰে হৈ আছে। যোৱা ক'ত অ মাগো আমি যাওঁ একবাৰ উপৰডাল না কৈ উপৰডাল গাছ আছে। ৰখছো ৰ ইয়াতে, তামাম কল চকল বিষ উঠি গেছি। পুৱা দে আছে জানো কথাই কেতিয়াম চেতিয়াম লৈ আছি। আৰু আছে 12 কিলোমিটাৰ চেৰাপুঞ্জীলৈকে। বঢ়িয়া যাই আছো, গৈ আছো। ধুনীয়া ধুনীয়া ঠাণ্ডা ঠাণ্ডা হাৱা।
হেলমেটটো নিফেলে যে হেলমেটটো হেনে জীৱনটো সামৰি ভাবছি না কি কিনতে পারলি ক'ত ক'ত ধৰিব ইয়াতে টুপি বিচাৰি বান্দাৰ টুপি বান্দাৰ টুপি ইকো পাৰ্ক এইখনেই আৰু 20 টকা টিকেট অসমৰ মানুহে আমাৰ বেছি ইয়াতে হিৰক এটা তলফালে চোৱা বাকী কি আছে এই তলত ফটো মানে ভিডিঅ' নহয় তো ফটোই লাগি থাকে ন গাইজ এইখনেই আৰু ইকো পাৰ্ক আমি গোটেইকেইটা আছো ইয়াতে কিবি এটা আমি ইকো পাৰ্কৰ পৰা ওলাই আহিলো এতিয়া আমি গৈছো 7 ষ্টাৰ ফল এইফালে কৰিছে ৰাইট পিছত আছে দুটা গৈ থাকক আহি থাকক আমি আহি পাই গেলো 7 ষ্টাৰ ফলছ এই হিৰকে কেমেৰা ৰেডি পুৰা একদম বাংলাদেশ কৰিছে হিৰক কৰিছে বাংলাদেশ কৰিছে ক'বা নামকে সেইকাৰণে জয় জয় বাবা এইফালে 7 ষ্টাৰ ফলছ বোলে পৰিৱেশটো কিন্তু পটককে চেঞ্জ হৈ যায় এতিয়া মেঘাই ধৰিছিল আগৰি এতিয়া একো নাই 7 ষ্টাৰ ফলছ 7 ষ্টাৰ ফলৰ পৰা গুচি আহিলো এতিয়া আমি গৈ আছো হোমষ্টেৰ কাৰণে থাকিব লাগিব ক'ৰবাত কালিলৈকে আকৌ নতুন জাৰ্ণি গতিকে আহক যাই থাকক ঘৰৰ ফালে গাইজ পাঁচশো আহি 2500 টকা দেখিছিল ইয়াতে পাৰিম বুলি কৈছে 2500 টকা সোমাই গৈছিল শ্বিলং আহিলো বৰষুণ একজাকো নিদিলে একজাকে দিলে সময় নাপাৱাকে পিন্ধিলে সময় পোৱা নাই এই জোতা চব পিন্ধি আহিছে কাৰণে হ'ব দে এইটোৱে ৰুম কিনছে আৰু হেলমেট এই থৈছো হেলমেট কেইটা থৌ এই হেলমেট কে নাথাকে পাখা নহ'লে পিছত থনেকে থৈছো মিলাম ভাই থৈছো মিলাম থচোন এটা হেলমেট বাকী থৈ আছো যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰি থ'ব নতুনকৈ আকৌ ভিডিঅ' দিবলৈ চেষ্টা কৰিম গুড নাইট